হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ খবৰ ভাল। আজি আপোনালোকৰ মাজলৈ পুনৰ এটি নতুন ভিডিঅ' লৈ আহিলোঁ। আহকচোন পিছে অকণো পলম নকৰি ভিডিঅ'টোৰ শেষলৈকে চাওঁ। আজি মই উপস্থিত আছোঁ আমাৰ চুবুৰীৰে নৰসিংহ মন্দিৰৰ কাতিমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠানত। যিহেতু কাতি মাহত আমাৰ গাঁৱৰ সকলো মন্দিৰতে মাহজোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ পঢ়ে। এই কাতি মাহটো আমাৰ গাঁৱৰ সকলো মানুহে ধৰ্মৰ মাহ বুলি মানি আহিছে। এই মাহটোত আমাৰ গাঁৱৰ সকলো মানুহে নিৰামিষ খাদ্য খায়। সেয়েহে আমাৰ গাঁৱৰ চুবুৰীৰ নৰসিংহ মন্দিৰতো আজি ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান। এইবাৰ পিছে আমাৰ চুবুৰীৰ মানুহে লগ লাগি মন্দিৰত নাৰায়ণ পূজা এভাগ কৰিলে। আহকচোন পিছে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাওঁ। চাওকচোন কি সুন্দৰকৈ পাঠকে পুথি পাঠ কৰি আছে। এনেকুৱা পুথিপাঠ অনুষ্ঠান শুনিলে শুনি থাকিবৰে মন যায়। আপোনালোকে বাৰু ভাল পায়নে এনেকুৱা পুথিপাঠ অনুষ্ঠান? যদি ভাল পায় কমেণ্ট কৰি জনাবচোন। জানত বিচুৰায় ভয়ানত দেৱ একেধানে হবাক কৰিলা বহুৰি হেৱ হৰি ৰাম হৰি ৰাম হৰি ৰাম গুৰু ৰাম হৰি ৰাম হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ। মহাতীৰ্থস্থানটো নৰসিংহ মন্দিৰৰ প্ৰতি বছৰে হৈ থকা মহাভাগৱত ৰামায়ণ পাঠৰ আজি অন্তিম দিন। এই অন্তিম দিনত আমাৰ সন্মানীয় পূজাৰী আৰু লগতে তেওঁ গুৰুদেৱৰ সুন্দৰ পাঠক মাননীয় শ্ৰী জিন্দৰাম শৰ্মাই আমাৰ অন্তিম দিনৰ সুন্দৰ পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰি আজিৰ দোকান কঢ়িয়া আমাৰ সুন্দৰভাৱে নৰসিংহ মন্দিৰৰ আধ্যাত্মিক সমিতিৰ লগতে ভক্তবান ৰাইজক এটা আমোদ দিব পাৰিব বুলি আমাৰ বিশ্বাস। এয়া আমাৰ ভক্তবান ৰাইজৰ তৰফৰ পৰা মাননীয় পাঠক শ্ৰী জিন্দৰাম শৰ্মালৈ আমাৰ আন্তৰিক অভিনন্দনৰ লগতে তেওঁলৈ আমাৰ চলাবৰ শৰাই আগবঢ়াইছোঁ। আৰু লগতে আজি আমি প্ৰতি বছৰৰ কৰাৰ দৰে এই বছৰ সুন্দৰভাৱে আমি শ্ৰী শ্ৰী সত্যনাৰায়ণ দেৱৰ পূজা আৰম্ভ কৰিছোঁ। আৰু এই পূজা ভাগৰ পূজাৰী সন্মানীয় আমাৰ পূজাৰী শ্ৰী সুকুলমণি দেৱশৰ্মা লগতে আমাৰ ভক্তগণ ৰাইজৰ শ্ৰী সুকুলমণি গুৰুদেৱৰ ভিতৰত তেওঁ পূজা আৰম্ভ কৰি আছে। আৰু এই পূজা ভাগত সম্পূৰ্ণৰূপে আমাৰ সহায় সহযোগিতা আগবঢ়াইছে আমাৰ কমিটিৰ সভাপতি মহোদয় আৰু লগতে সম্পাদক শ্ৰী নীলকান্ত দেৱশৰ্মাৰ সম্পূৰ্ণ সহযোগত আজি আমাৰ গধূলি অনুষ্ঠান অন্তিম অনুষ্ঠান হিচাপে আপোনালোকলৈ আগবঢ়াইছে। ধন্যবাদ। ধন্যবাদ। মোৰ চুবুৰীৰ নৰসিংহ মন্দিৰৰ ভাগৱত পাঠৰ সামৰণি অনুষ্ঠানৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ মিথুন ব্লগ চেনেলটোত যদি আপোনালোকে চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।